Hello everyone, Assalamu alaikum. Aji share kable loise ta notun recipe aru aji recipe to hoise chicken samosa recipe aru chicken samosa ma keneke banaisu teke share koim. Ene normally manu veg mane sabji re banai alu re banai to moi aji chicken re banaisu. To chicken re banabo kane prothomote chicken kini loisu. Chicken yat byabohar koisu. Chicken kini ete boil korilom ekane bason etat loisu yate pani di dim. Pani di pele ekini gasot bahai dim. Etia loisu eta plate aru ek bati moida. এক বাটি ময়দা লৈছো ইয়াতে মিক্স কৰিম কলঞ্জি এটো কালি জিৰা বুলি যে কয় হেতু আৰু লগতে তেল আৰু এতিয়া ইয়াতে আধা চামুচকৈ কম বেকিং পাউডাৰ লৈছো এতিয়া এইখিনি হাতেৰে সানি লম সানি পেলাই আটা মঠাৰ নিচিনাকৈ এইখিনি মঠি লম অলপ পানী দি পেলাই এতিয়া এইখিনি সানি লৈছো হাতেৰে এতিয়া অলপ পানী ব্যৱহাৰ কৰি পেলাই যেনেকৈ আমি আটা মঠো তেনেকৈ মঠি লম তো এইখিনি এতিয়া হাতেৰে সানি লৈছো কাৰণ তো ভালকৈ সানিব লাগে কাৰণ তেতিয়া একদম সফট হয় আৰু লগতে ক্ৰাঞ্চিও হয় এতিয়া এটো ভালকৈ সানি লৈছো এইখিনি এতিয়া ঢাকি পেলাই থৈ দিম তো এইখিনি সানা হৈ গৈছে অলমোষ্ট এতিয়া এইখিনি প্লেট এটাৰে ঢাকি পেলাই 15-20 মিনিটৰ কাৰণে থৈ দিম এতিয়া ইয়াত ব্যৱহাৰ কৰিম যেটো চিকেন আৰু চিকেনৰ যিখিনি ব্যৱহাৰ কৰিম এইখিনি লৈছো পিয়াজ বইল চিকেন খিনি এনেকৈ চিঙি লৈছো আৰু টমেটো আৰু মটৰ এইখিনি বস্তু ৰেডি কৰি লৈছো এতিয়া এটা গেছত হেৰি বহাইছো কেৰাহী আৰু লগতে ইয়াতে তেল দিছো এতিয়া ইয়াতে অলপমান জিৰা দি দিছো গোটা জিৰা আৰু লগতে পিয়াজখিনি দি দিছো এইখিনি এতিয়া অলপ সময় ফ্ৰাই কৰি লম পিয়াজখিনি আৰু লগতে যেটো বিলাহী আছিল সেইখিনিও ইয়াতে দি লম আৰু মটৰখিনিও দি লৈছো এইখিনি একেলগে গোটেইখিনি পকাই লম এইখিনি অলপ সময় পকাব লাগিব কাৰণ বিলাহীত পানী থাকে মটৰটো পানী থাকে তো এই পানীখিনি শুকাব লাগিব সেইকাৰণে ইয়াতে অলপ জিৰা ব্যৱহাৰ কৰিছো জিৰা গুৰি আৰু লগতে হালধি গুৰি আৰু ইয়াতে ব্লেক পেপাৰ চাট মছলা আৰু চিলি পাউডাৰ এইখিনি দি দিছো আৰু কাশ্মীৰী মিৰ্চ এইখিনি দি পেলাই এতিয়া এইখিনি সানি লৈছো আৰু সোৱাদৰ লগতে ব্লেক পেপাৰ দি লৈছো এইখিনি দি পেলাই এতিয়া ভালকৈ এইখিনি সানি লম আৰু যেটো বইল কৰি থৈছিলো চিকেন এইখিনি এনেকৈ হাতেৰে চিঙি লৈছো আৰু এইখিনি এতিয়া ইয়াৰ লগত মিক্স কৰি লৈছো যে পানীখিনি শুকাই গৈছে হেৰি মানে মটৰ আৰু টমেটো যেটো বিলাহীৰ পানীখিনি শুকাই যোৱাৰ পাছতহে চিকেনখিনি দিছো চিকেনখিনি একেবাৰে মানে গলি যাব পানী হৈ থাকিব আৰু লগতে সোৱাদ অনুসৰি নিমখ আৰু এইখিনি অলপ সময় ভাজি পেলাই এনেকৈ পকাই লম অলপ সময় এনেকৈ চামুচৰে লৈ ভাজি লম আৰু লগতে ইয়াৰ ওপৰেৰে ছটিয়াই দিছোঁ ধনিয়া পাত এইখিনি অলমষ্ট হ'ব হৈছে তো অলপ সময় লৰাই লৈছোঁ চামুচখনেৰে দেখুৱাই দিছোঁ খুব ধুনীয়া গোন্ধ ওলাইছে তো এইখিনি হৈ গৈছে এতিয়া যেটো আটা মাৰি থৈছিলোঁ সেইখিনি এতিয়া লাৰু কৰি ল'ম এনেকৈ অলপ সময় মাৰি লৈছোঁ প্ৰথমতে আৰু তাৰপিছতে এটা এনেকৈ লাৰু বনাই লৈছোঁ এতিয়া এইখিনি বেলি ল'ম ৰুটিৰ আকাৰত তো এইখিনি এতিয়া লাৰু কৰি পেলাই এতিয়া এইখিনি ময়দাৰে এনেকৈ বেলি লৈছোঁ এনেকৈ বেলি লৈছোঁ এইখিনি কলা তিলবিলাক মানে হেৰিবিলাক দেখা পাই গৈছে এতিয়া 4 ফাল কৰি কাটি লৈছোঁ আৰু যেটো চিকেনৰ হেৰি বনাইছিলোঁ ষ্টাফিং সেইখিনি মাজে এনেকৈ দি ল'ম অলপকৈ এনেকৈ দি ল'ম তো এইখিনি দি লৈছোঁ আৰু এতিয়া এইখিনি চাপ এটা এইটো বেলেগ ষ্টাইলৰ হয় এইখিনি এনেকৈ চাপ এটা দি পেলাই এইখিনি কৰি ল'ম এইটো বেলেগ চিষ্টেমৰ এটা বনাইছিলোঁ আৰু এইখিনি এনেকৈ বন্ধ কৰি দিছোঁ আৰু এইখিনি বন্ধ কৰোঁতে অলপ পানী ব্যৱহাৰ কৰিলে বস্তুটো ভালকৈ লাগি যায় এতিয়া যেটো চামোচা ষ্টাইল সেইটো কৰিছোঁ এইখিনি চামোচা ষ্টাইলত বনাই পেলাই এনেকৈ ভিতৰত চিকেনখিনি ভৰাই দিছোঁ এইখিনি এনেকৈ ভৰাই দিছোঁ দেখুৱাই দি আছোঁ কেনেকৈ চামোচা ষ্টাইলটো কৰা হয় এনেকৈ লগাই ল'ব লাগে আৰু তলত এইখিনি ফুটা অংশখিনিত সেইখিনিত এনেকৈ টিপি দি পেলাই পানী অলপ লগাই দিলে বস্তুটো ধুনীয়াকৈ লাগি যায় এনেকৈ পানী লগাই দিছোঁ অলপ বাছ হৈ গ'ল তো এইখিনি এতিয়া এনেকৈ জাপি দিছোঁ
আৰু ইয়াক এটা জাপ দি পেলাই আনি পেলাই এনেকৈ অংশটোত এনেকৈ লগাই পাছ টিপি দিলে হৈ গৈছে চামোচা। আৰু এইখিনি টিপোতে ময়দা যিহেতু আটা হ'লে বহুত সোনকালে লাগে, ময়দাটো অলপ হেৰি হয়, তো পানী অলপ ব্যৱহাৰ কৰিলে ধুনীয়াকৈ লাগি যায়। তো এনেকৈ মই গোটেইখিনি বনাই ল'ম। এনেকৈ লগাই লৈছোঁ, ধুনীয়া চেপত আহি গৈছে, হৈ গ'ল। তো এতিয়া বাকীখিনিও এনেকৈ বনাই ল'ম। তো এতিয়া এনেকৈ ৰেডি কৰি ল'ম গোটেইখিনি। এনেকৈ ইয়াকো জাপ দি লৈছোঁ চামোচাৰ চেপত। তো এনেকৈ বনালে ঘৰত আপুনি চামোচা বনাব পৰা যায় দোকানৰ নিচিনাকৈ। তো এনেকৈ গোটেইখিনি চামোচা মই ৰেডি কৰি লৈ আছোঁ। এনেকৈ খাবলৈ খুব বেছি টেষ্টি হয় চিকেনৰ চামোচা। তো এতিয়া বাকীকেইটাও লগত বনাই আছোঁ এনেকৈ। এতিয়া ইয়াত সোমাই দিছোঁ, অলপ ভিতৰলৈকে ঠেলি দিলে কি হয় পূৰা বস্তুটো ফুলি থাকে আৰু চামোচাৰ চেপত আহে, পূৰা দোকানৰ যেনেকৈ চামোচা ঠিক তেনেকুৱা চেপত আহি যায়। তো এতিয়া এইখিনি লগাই লৈছোঁ এনেকৈ। আৰু সদায় চামোচা বনাওঁতে পানী ব্যৱহাৰ কৰিব লাগে, মানে এনেকৈ চামোচাৰ চেপটো দিওঁতে পানী ব্যৱহাৰ কৰিলে কি হয় ফাটি নাযায় তেলত দিয়াৰ সময়ত। তেনেকৈ মই গোটেইখিনি বনাই লৈছোঁ। আৰু এতিয়া কেৰাহী বহাম গেছত, আৰু তাতে তেল দি ল'ম, তেলখিনি গৰম কৰি ল'ম। এতিয়া বহাই দিছোঁ কেৰাহী, তেল গৰম হোৱাৰ লগে লগে এটা এটাকৈ চামোচা দি ল'ম আৰু এনেকৈ ফ্ৰাই কৰি ল'ম। এতিয়া তেলত দি দিছোঁ, প্ৰথমে হাই ফ্লেমত ৰাখিছোঁ, তাৰপাছতে মিডিয়াম ফ্লেমত ৰাখিম, কাৰণ ক্ৰাঞ্চি নহ'ব, নহ'লে অলপ ক্ৰাঞ্চি অলপ নৰম গোটেইখিনি হ'ব লাগে। এতিয়া এনেকৈ চাৰিটা দি লৈছোঁ। এটা অলপ বেলেগ চেপত বনাইছিলোঁ, সেইটো চেপটো বেলেগ এটা চেপ দিব চেষ্টা কৰিছোঁ, এইটো বাকীকেইটা চামোচাৰ চেপত। তো এনেকৈ এইটো ফ্ৰাই কৰি ল'ম। এইখিনি এনেকৈ খাব খুব টেষ্টি হয়। আপোনালোকে যদি আজিলৈকে বনোৱা নাই তো বনাব পাৰে। আৰু এতিয়া ৰমজান মাহ চলি আছে, এতিয়া ইফতাৰী সময়তো এনেকৈ ট্ৰাই কৰিব পাৰে। তো এতিয়া একদম ফ্ৰাই হৈ গৈছে, এইখিনি উঠাই ল'ম, বাকীখিনি ফ্ৰাই কৰি ল'ম। তো এইখিনি এতিয়া ৰেডি হৈ গ'ল। এতিয়া এইখিনি উঠাই ল'ম, আৰু বাকী যিখিনি আছে সেইখিনি এটা এটাকৈ দি পেলাই ফ্ৰাই কৰি ল'ম। এইখিনি এটা এটাকৈ দি লৈছোঁ। এই বাকী দুটা বেলেগ চেপত বনাইছিলোঁ, এনেকৈ কোণ ওলোৱা, দুটা কোণ ওলোৱা সেনেকৈ চেপত বনাইছিলোঁ। এতিয়া এইখিনিও ফ্ৰাই কৰিম। ফ্ৰাই কৰোঁতে সদায় মনত ৰাখিব লাগে, প্ৰথমে হাই ফ্লেমত দিব লাগে, পিছত অলপ কমাই দিলে কি হয় বস্তুটো ক্ৰাঞ্চি হয় আৰু খাবলৈ খুব টেষ্টি হয়। তো এতিয়া এইখিনি ফ্ৰাই কৰা হ'ল, এইখিনি অলপ অলপ কালাৰ আহিলে হ'ল আৰু ভিতৰৰ অংশটো পকাই বস্তু হয়। তো বাহিৰৰে যিখিনি ময়দাৰে বনোৱা বস্তুখিনি থাকে সেইখিনি পকিলে হৈ যায়, কাৰণ ভিতৰৰ ষ্টাফিংখিনি অলৰেডি পকোৱা হয়। তো এতিয়া এইখিনিও হৈ গ'ল। তো এইখিনিও উঠাই ল'লোঁ। এতিয়া বাকী যিখিনি আছে সেইখিনি ফ্ৰাই কৰি ল'ম। তো এনেকৈ ৰেডি হৈ গ'ল। বাকী যিখিনি আছিল চামোচা গোটেইখিনি মই এনেকৈ বনাই লৈছোঁ। তো এই আছিলে আজি মোৰ চামোচা ৰেচিপি, ইফতাৰী চামোচা ৰেচিপি। তো এইটোৱে আছিলে মোৰ আজিৰ ৰেচিপি চাই ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, আৰু লগতে ঘৰত ট্ৰাই কৰিব, খাবলৈ খুব বেছি টেষ্টি হয়। তো আজিলৈকে আহিছোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম, তেতিয়ালৈকে বাই।